वेलकम बैक टू माय यूट्यूब चैनल। सो फ्रेंड्स, जिबिलाके गुवाहाटी यूनिवर्सिटीर आंडारत BA BSc BCom 6 सेमिस्टारर एग्जाমৰ বাবে অনলাইন মোড সিলেক্ট কৰিছিল, কিন্তু কোনো ধৰণৰ মেছেজ নাই বা কোনো ধৰণৰ পাছকোড এতিয়ালৈ পোৱা নাই। মোবাইল নম্বৰতে হওক নাইবা জিমেইলতে হওক যদি পোৱা নাই, তথাপি আপোনালোকে অনলাইন এক্সাম দিব পাৰিব। সো কেনেকৈ দিব পাৰিব মই এইটো ভিডিওৰ মাধ্যমত আপোনালোকক কৈ দিম। আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। যদিও অনলাইন মোড সিলেক্ট কৰিছিল তেতিয়াহ'লে এক্সাম দিব পাৰিব অনলাইনত উইদাউট SMS। সো আপুনি যিকোনো ওয়েব ব্রাউজাৰত যাই আপুনি সার্চ কৰি দিব asomtet.in। সার্চ কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা ইন্টাৰফেস আহি যাব। সো ইয়াতে চাব পাৰিছে student has to log in user name and passcode sent through SMS। সো আপোনালোকৰ পাছকোড আৰু ইউজাৰ নেম মেছেজৰ জৰিয়তে দিয়া হ'ব, কিন্তু যদি আপোনালোকে পোৱা নাই তথাপিও আপোনালোকে লগ ইন কৰি অনলাইন এক্সাম দিব পাৰিব। সো ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ কোৱেশ্চন পেপাৰ আৰু সো 10 পেজ লাগিব, PDF বনাব লাগিব আৰু PDF ৰ সাইজ হ'ব লাগিব मैक्सिमाम 5 MB। 5 MB ওপৰত যাব নালাগিব। সো আৰু আপোনালোকৰ এনসাৰ সেট আপলোড দিয়াৰ বাবে 30 মিনিট এক্সট্ৰা টাইম দিয়া হ'ব আৰু আপোনালোকৰ A4 সাইজ পেপাৰ লাগিব। আৰু এইফালে আপোনালোকে যদি ইউজ কৰে গুগল ক্ৰোম নাইবা ফায়াৰফক্স, এটো মজিলা ফায়ারফক্স, এই দুটাৰ যিকোনো এটা ইউজ কৰিব। তাৰ পিছত আপোনালোকে ইয়াতে এগ্ৰিত ক্লিক কৰি দিব। এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত প্ৰসিডত ক্লিক কৰি দিব। প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত এতিয়া ইউজাৰ নেম আৰু পাসওয়ার্ড। সো আপোনাৰ যেটো ইউজাৰ নেম আৰু পাসওয়ার্ড নাই, সো ইউজাৰ নেম হ'ব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইউজাৰ নেম আৰু পাসওয়ার্ডটো হ'ব আপোনাৰ নামৰ প্ৰথম 3টা আখৰ আৰু কেপিটেলত লিখিব আৰু আপোনাৰ ডেট অফ বাৰ্থৰ ডে আৰু মান্থটো লিখি দিব। সো যদি আপোনাৰ নাম কৰিম হয় তেতিয়াহ'লে আৰু ডেট অফ বাৰ্থ যদি 0101 হয় 1998 হয় তেতিয়াহ'লে KAR 0101 লিখি সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নাম আহি যাব, ৰেজিষ্ট্ৰেচন নম্বৰ আহি যাব, ডিগ্ৰী, কলেজ, ৰোল নং, মোড অফ এক্সামিনেশ্যন সকলো আহি যাব। সো আহি যোৱাৰ পিছত ওপৰত চাব আছে ডাউনলোড ই পেপাৰ কুৱেশ্চন পেপাৰ। এতিয়া ইয়াৰ পৰা আপোনালোকৰ সো চাব পাৰিব এইবিলাক আপোনালোকৰ পেপাৰ আৰু ইফালে আপোনালোকৰ ডেটটো দিয়া থাকিব, ফ্ৰম টাইম দিয়া থাকিব, টু টাইম দিয়া থাকিব, কিমান তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ল, কিমান তাৰিখলৈ শেষ, কিমান টাইমলৈকে শেষ হ'ব। সো ইয়াতে সকলো দিয়া থাকিব আৰু ইফালে ডাউনলোড চাব পাৰিছে। ইয়াতে কুৱেশ্চন পেপাৰ ডাউনলোডত অপশ্যন পাব, ডাউনলোড দিব পাৰিব আৰু ইফালে যে এনসাৰ পেপাৰ আপলোড, ইয়াতে এনসাৰ পেপাৰ আপলোড দিয়াৰ বাবে আপোনালোকৰ অপশ্যন আহি যাব। আপোনালোকে তাৰ পৰা আপলোড দিব পাৰিব আপোনালোকৰ এনসাৰ। সো PDF কৰি পঠাই দিব পাৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং।